সাইটো বেছি যদি হৈ যায় ওলাই যায় সাইটো আৰু এটা মানে ফিচাৰ আপোনালোক দেখাই আছো চাহ খাওঁ আৰু এতে মানে বনাই সেনেকা কি কৈ আহিছে এইটো কেনেকে জ্বলাই কেনেকা বস্তু মানে কাম কৰে তো সেইটো মানে আপোনালোক দেখাব একে মানে চাহ ভিতৰত সোমাই দিব হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা সকলো ভালে আছে স্বাগতম জনাইছো এটা অন্য ভিডিঅ'ৰ মাজলৈ মই কেপ্টেইন আৰু আপোনালোকে চাইছে আপোনালোকৰ প্ৰিয় শুভ সন্দেশ চেনেল স্পীড কেপ্টেইন চ' গাইজ কথাটো কি হৈছে মানে আজি মানে এঠাইলৈ যাম তো তাত মানে এটা মানে বস্তু দেখাম আপোনালোকক ঠাণ্ডাটো চাই পেলাই গম পাই গৈছে আৰু যদি পোৱা নাই ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যাতে আপোনালোকৰ টাইম ৱেষ্ট হয় মই ভিডিঅ'টো মানে একদম ডাইৰেক্ট অন দি পইণ্ট বনাইছোঁ তো বলক পলম নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' গাইজ 1 2 3 তো গাইজ ফাইনেলি ইয়াতে আহি পালোঁ আৰু আপোনালোকক মই এটা মানে বস্তু দেখাব লাগিছোঁ আৰু এইটো মানে চাব পাৰে আৰু এইটো মানে কেনেকুৱা বস্তু কি বস্তু সকলোবিলাক আপোনালোকে ভালকৈ মানে বুজাই দিব আপোনালোকক পোন প্ৰথমতে দাদা নমস্কাৰ তো এখেতে মানে আপোনাক ভালকৈ মানে কি হয় এইটো ভালকৈ মানে বুজাই দিব তেতিয়া ৰাইজ হওক এইটো এটা আপোনাৰ নতুন ধৰণৰ এটা ষ্ট'ভ মাৰ্কেটত লঞ্চ হৈছে ভাত বনোৱা এটা নতুন প্ৰণালী নতুন পদ্ধতি এটা চিষ্টেম অলৰেডি মাৰ্কেটত এইটো বস্তু আমি লঞ্চ কৰিছোঁ এইটো আপোনাৰ ধৰক আজিৰ বজাৰত আমি ষ্ট'ভ বুজি পাওঁ ষ্ট'ভ মানে কি বুজে ধৰক গেছত চলা ষ্ট'ভ মানে বুজে আপোনাৰ কেৰচিনত চলা ষ্ট'ভ মানে বুজে আপোনাৰ কাৰেণ্টত চলা ষ্ট'ভ কিন্তু এইটো এটা টোটেলি বেলেগ ধৰণৰ এটা ষ্ট'ভ য'ত আপোনাৰ খৰিত ভাত বনাব পাৰিব অতি কম খৰিত আপুনি ভাত বনাব পাৰিব আজিৰ বজাৰত ধৰক যদি আপুনি এটা গেছ এটা লয় এটা চিলিণ্ডাৰৰ দাম মোটামুটি 1100 1200 1300 টকা পৰি যায় আৰু সেই চিলিণ্ডাৰটো কিমান যায় নৰ্মেলি এখন ঘৰত এক মাহ যায় কিন্তু আপুনি যদি 1100 1200 টকা যদি খৰি লয় আৰু এই ষ্ট'ভটো যদি ব্যৱহাৰ কৰে 1100 1200 টকাৰ খৰি মোটামুটি আপোনাৰ 4-5 মাহ আপুনি সুন্দৰভাৱে চলিব পাৰিব মানে অতি কম খৰচত এখন ঘৰ চলিব পাৰিব আপোনাৰ মানে ৰন্ধন প্ৰণালীৰ খৰচটো বহুত পৰ্যায়ত আপোনাৰ খৰচটো কমি যায় গতিকে আপুনি এই ষ্ট'ভটো কেৱল আপোনাৰ পাকঘৰ বা কিচেনত নহয় আপুনি ড্ৰয়িং ৰুমতো ব্যৱহাৰ কৰিব পাৰিব বেডৰুমতো ব্যৱহাৰ কৰিব পাৰিব এটা পৰ্টেবল চিষ্টেম আৰু আপুনি ধৰক ঠাণ্ডা দিনত জুই ফুৱাবও পাৰিব ক'ৰবাত পিকনিক আছে পাৰ্টি আছে আপুনি লৈ যাবলৈ পাৰিব গতিকে মানে অতি এটা সুন্দৰ এটা চিষ্টেম য'ত আপুনি অতি কম খৰচত বিনা ধোঁৱা নোহোৱা এটা পদ্ধতি ভাত বনোৱা এটা পদ্ধতি আপুনি ঘৰত ভাত বনাব পাৰে আপুনি ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰিব কেৱল ঘৰত বুলি নহয় আপুনি হোটেলত ব্যৱহাৰ কৰক ৰেষ্টুৰেণ্টত ব্যৱহাৰ কৰক গতিকে অতি কম খৰচত আপুনি ভাত বনোৱাৰ পদ্ধতি আপুনি বদলি কৰিব পাৰে ইয়াত এটা স্পেচিয়েলিটি কি জানেনে আমি এতিয়া গেছ বুলিলে আমাৰ অলপ ভয় লাগে কিজানি গেছ বাৰ্ষ্ট হ'ব ইলেক্ট্ৰিক যদি আপুনি হিটাৰ ইউজ কৰোঁ ভয় লাগে কিজানি আপোনাৰ কাৰেণ্ট শ্বৰ্ট হ'ব আকৌ কেৰচিন ষ্ট'ভ হ'লেও মানুহ এনেকৈ বহুত ধৰণৰ এক্সিডেণ্ট হৈছে কিন্তু ইয়াত আপোনাৰ সম্পূৰ্ণ এক্সিডেণ্ট ফ্ৰী এটা বস্তুৰ এক্সিডেণ্টৰ পৰা আপুনি সম্পূৰ্ণ মানে আপুনি ছেফ থাকিলে টেবুলৰ ওপৰত মানে এখন কাঠৰ মেজৰ ওপৰত য'ত আপোনাৰ এখন কাপোৰৰ এখন টেবুল ক্লথ দিয়া আছে গতিকে আপোনালোকে ৰাইজ বুজি যাওক মানে তলৰ পাৰ্টটো আপোনাৰ গৰমেই নহয় আপুনি খৰি জ্বলাব হয় কিন্তু তলৰ পাৰ্টটো গৰম নাই আপোনাক মই বুজাই দিম কেনেকৈ খৰিখিনি জুই জ্বলাব লাগে আৰু কিমান মানে সুন্দৰভাৱে আপুনি নিজৰ ভাত তৰকাৰী বনাবলৈ পাৰিব তো গাইজ বস্তুটো কেনেকুৱা সকলো আপোনালোকক ক'লে আৰু এইটো কেনেকৈ জ্বলাই কেনেকুৱা বস্তু মানে কাম কৰে তো সেইটো মানে আপোনালোক দেখাব তো বলকচোন চাওঁ তো গাইজ এইপিনে চাওক তো গাইজ চাব পাৰে ওপৰত এনেকৈ ধুনীয়াকৈ খৰি চৰি দি দিছে তো গাইজ এনেকৈ আপোনালোকে স্পীডটো কমাব পাৰে বঢ়াব পাৰে এনেকৈ কমাব পাৰে আৰু এনেকৈ বঢ়াব পাৰে আৰু এটা মানে ফিচাৰ আপোনালোক দেখাই আছোঁ তো এইটো কি হয় এইটো এনেকৈ সাইটো বেছি যদি হৈ যায় ওলাই যায় সাইটো কমন তো এনেকৈ এইটো খুলিব পাৰে এইটো এনেকৈ অফ কৰিব পাৰে বাছ এইটো তো গাইজ মানে বস্তুটো একদম মানে পুৰা মানে সেফটি হয় আৰু একদম মানে ফিচাৰ মানে আপোনালোকে কি কৰি আছে অৰ্ডাৰ দিয়ে সোনকালে ইমান দূৰৰ পৰা আহিছে অলপমান চাহ খাওঁ আৰু ইয়াতে মানে বনাই সেনেকা কি কৰি আহিছে তো বলক চাহ খাওঁ তো গাইজ চাহ খোৱাৰ আগতে এইটো কি বস্তু জানে চাৰ্জাৰ হয় তো এইটো মানে চাৰ্জ দিয়া যায় তো এইটো মানে আপোনাক দেখাই আছোঁ এইটো মানে এনেকৈ মানে চাৰ্জ ভিতৰত সোমাই দিব আৰু এইটো এনেকৈ দিলে হ'ল চাৰ্জ হৈ গ'ল বাকী আৰু যদি চাৰ্জ দিয়ে তো মানে টোটেল এসপ্তাহলৈকে চলিব আৰু বাকী এতিয়া চাহ খাওঁ আৰু নেকি গাইজ চ' গাইজ যদি বস্তুটো যদি ভাল লাগিল তো ডিছক্ৰিপশ্যনত তলত মানে নাম্বাৰটো দিয়া আছে কল কৰক আৰু অৰ্ডাৰ দিয়ক মানে এটা মানে মেজিকেল ষ্ট'ভ বুলিও ক'ব গ'লে ভুল নহ'ব আৰু বাকী আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰে তলত ডিছক্ৰিপশ্যনত তলত নাম্বাৰটো দিয়া আছে আৰু আজিকালিৰ দিনত যদি এটা যদি গেছ কিনিব যায় কমেও 1100 টকামানটো পৰি যায় তো এইটো মানে বহুত মানে ভাল বস্তু হয় তো যদি অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰে আৰু যদি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মই লগ পাম আপোনালোকৰ নতুন ভিডিঅ'টো টিল দেন বাই বাই চি ইউ অল এগেইন